জীবন দেশে স্কুল আইফাই মন নাযায় প্রিন্সিপাল রুমত খালি এসি এসি আমার ক্লাস রুমত খালি ভাঙা ফ্যান তো ঠিক হবে তো খবর কি ভালো ৰাজুক দেখি কিয় হাঁহি দিছা? নহয় এনে নহয় কিবা তো এটা কাৰণ আছে। এই এইবোৰ কি কৈ আছে? কি কৈ আছে? ঐ তই কি ৰাজুক ভাল পোৱা নেকি? ঐ প্ৰিয়ংকা ছাৰ সেইটো ৰাজু দোকানত থিয় হৈ আছে ব'লা আমি যাওঁ কিবা এটা খাই আহো। সেই নাযাওঁ। প্ৰিয়ংকা ছাৰ সেইটো ৰাজু দোকানত থিয় হৈ আছে ব'লা আমিও যাওঁ কিবা এটা খাই আহো। সেই নাযাওঁ। নোযোৱা লাজ কৰা নেকি? সেই নহয় লাজ কৰা নাই। তেন্তে ব'লা আমি যাওঁ দোকানত কিবা এটা খাই আহো। ব'লা যাওঁ। ৰাজু দা তোমাৰ কি খবৰ? ভালেই। ৰাজু দা স্কুলত হ'বলগীয়া নৃত্য প্ৰতিযোগিতাখনত তুমি অংশগ্ৰহণ কৰিম অংশগ্ৰহণ কৰাৰ বাবে নাম দিয়া হৈছে। ঠিক আছে দিয়া নৃত্যখন ভালকৈ কৰিবা যাতে প্ৰথম আহে। তোমালোকে উঠোৱা নেকি? কি কয় এটা নাই নাই মই দি আছো। মই দি আছো নালাগে সুস্মিতা স্কুলৰ জিৰণিৰ সময় শেষ পালে ব'লা আমি যাওঁ। হেল্ল' ৰাজু তুমি শুনিছানে? মোৰ ঘৰৰ পৰা বেলেগ ঠাইলৈ বিয়া কথা চৰ্চা চলি আছে। গতিকে মই তোমাৰ বাহিৰে আন কোনো লগত বিয়া পাতিব নোৱাৰিম। এতিয়াই আহি মোক লৈ যোৱা। তুমি কি কৈ আছা এইবোৰ? এতিয়ালৈকে তোমাৰো বয়স হোৱা নাই মোৰো বয়স হোৱা নাই। তুমি গম পোৱা যে মই নৃত্যত বাছনি হৈছোঁ। দুদিন পিছত মোৰ দিল্লী যাবলগীয়া হৈছে। মই এইবোৰ একো নাজানো। তুমি মোক কেনেকৈ লৈ যাবা আহি লৈ যোৱা। তুমি যদি মোক লৈ নোযোৱা তেনেহ'লে মই আত্মহত্যা কৰিবলৈ বাধ্য হ'ম। নহয় এইবোৰ তুমি কি কৈ আছা? এইবোৰ কাম তুমি ভুলতো নকৰিবা। প্ৰিয়ংকা চাও মোবাইল ফোন। তুমি কাক ফোন কৰি আছা? চাও মোবাইল ফোন। ফোন কৰাই নাই। দেখো মোবাইল ফোন দেখো। ৰাজু কোন হয়? নহয় ইয়াতে লিখা আছে ৰাজু কোন হয়? ফ্ৰেন্ড হয় মই। হেল্ল' ৰাজু নেকি তুমি? মই আৰু নকৰো। ভুলতো তোমাৰ বহুত বাৰ ভুল হৈছে এইবাৰ ভুল নামানো। নহয় মই হেল্ল' ৰাজু ঘৰ ক'ত তোমাৰ? কাবাইতেৰি। তুমি মোৰ ছোৱালীক কিয় বাৰে বাৰে ফোন কৰি থাকা ডিষ্টাৰ্ব কৰি থাকা? মোৰ ছোৱালীজনে ভাল স্কুলত পঢ়ি আছে মোৰ কেৰিয়াৰটো নষ্ট কৰি আছে। আজিৰ পৰা তোমাক লাষ্ট ৱাৰ্নিং দিয়া হ'ল দ্বিতীয়বাৰ এইখন মোবাইল তুমি ফোন কৰিব নোৱাৰিবা। ঠিক আছে? উঠা তোমাক আজিৰ পৰা আৰু ঘৰৰ পৰা ওলাব নিদিব। এনে থাকা তোমাক নিজৰ ঘৰখন কিমান থাকিব লাগিব। তোমাক বহুত সময় দিয়া হৈছে আৰু সময় নিদিওঁ। ৰাজু বাবা কোনোবা আহিছে গেটখন খুলি দিয়া। ঠিক আছে মা গৈ আছো।
তুমি কি আছি মানে তোমাক মই তো আহি মানা কৰিছিলোঁ মই মাৰিছে মই সেইকাৰণে আগতে হৈছে এতিয়া চাওঁ নহয় মানুহ জেগা বেয়া হ'ব ৰাজু বাবা এইটো কোন হয় ইমান ৰাতি ছোৱালী মানুহ আমাৰ ঘৰত আহিছে কিবা হৈছে নেকি মা মই চব কৈ আছোঁ লাহে লাহে মানুহ শুনা হ'ব কি হৈছে বাবা কত মা মই তেওঁক ভাল পাওঁ মই তাক আহিব মানা কৰিছোঁ আমাৰ ঘৰত তথাপি সি আমাৰ ঘৰত আহিছে এতিয়া মই কি কৰোঁ কওক মা তোমালোকৰতো বয়স হোৱা নাই এতিয়া তোমালোকৰতো বিয়াও নহব তোমাৰতো মানে নৃত্য প্ৰতিযোগিতা আছে তুমি এইবিলাক কাম কিয় কৰিলা নহয় মা মই তাক মানা কৰিছিলোঁ তথাপি সি আহিছে ব'লা মা মই তোমাক তোমাৰ ঘৰলৈ থৈ আহোঁ নহয় মা মই ঘৰত নাযাওঁ মই ঘৰত গ'লে মোৰ দেউতা মোক মাৰি পেলাব বাবা তোমাৰতো বহুত দিন আগতে দেউতা ঢুকাইছে মই এতিয়া অকলে কি কৰিম নহয় মা কিবা এটা কৰক। তেনেহ'লে মই মৰি যাওঁ হ'ব মই কিবা এটা কৰি আছোঁ কিমান ৰাতিপুৱা হৈ গ'ল ছোৱালীজনৰ খোৱা খবৰে নাই চাওচোন ঘৰত যাই প্ৰিয়ংকা প্ৰিয়ংকা ঘৰত আছানে ক'ত গ'ল ছোৱালীজনী খা খবৰে নাই ঘৰতো নাই কিবা হ'ল নেকি চাওচোন বিচনাৰ তলত নাই দেখোন ক'ত গ'ল এই প্ৰিয়ংকা প্ৰিয়ংকা এইখন খোলা আছে দেখোন ৰাজুৰ লগত পলাই গ'ল নেকি প্ৰমাণটো সেইটোৱে কৈ আছে চেয়াৰখনো ৰখা আছে এইটো ৰাজুৰ লগত গুচিয়ে গৈছে হয়তো যাওঁ আৰক্ষীৰ ওচৰত যাওঁ আৰক্ষীক লৈ কিনে ৰাজুহঁতৰ ঘৰত যাব লাগে পল্লৱী পল্লৱী ঘৰত আছানে অঁ আছোঁ খুৰা কিয় কিবা হৈছে নেকি খুৰা নাই কিবা হোৱা নাই মানে মোৰ ছোৱালী প্ৰিয়ংকা ঘৰত নাই মানে তোমাৰ ঘৰত আহিছে নেকি নহয় তো আমাৰ ঘৰত অহা নাই চোৱাচোন ভালকৈ যদি আহিব পাৰে নহয় অহা নাই যদি আহে তেতিয়া মোক খবৰ দিলে হ'ল হ'ব দে ঠিক আছে দিয়া অনুৰাধা অনুৰাধা তুমি ঘৰত আছানে আমাৰ প্ৰিয়ংকা তোমাৰ ঘৰত আহিছিলে নাই একো হোৱা নাই যদি আহে মোক খবৰ দিলে হ'ল ঠিক আছে নমস্কাৰ আমাৰ এই ভিডিঅ'ৰ উদ্দেশ্য এটাই যে আজিকালি বহুত ল'ৰা ছোৱালীয়ে কম বয়সত প্ৰেমত পৰি ভুল সিদ্ধান্ত লয় যাৰ ফলত ঘৰৰ পৰা পলায়ও যায় যাৰ ফলত জীৱনত বহুত সমস্যাৰ দেখা দিয়ে এই ভিডিঅ'টোৰ জৰিয়তে আমি সকলো পিতৃ মাতৃক অনুৰোধ জনাইছো যে সকলো পিতৃ মাতৃয়ে সচেতন হয় যাতে আৰু এটা কথা আপোনালোকে ইমান কম সময়ৰ ভিতৰত আমাৰ SDC বয়েজ ইউটিউব চেনেলটোক ইমান মৰম দিছে ভৱিষ্যতত যাতে এনেদৰে মৰম দি থাকে তাৰে কামনা কৰিলো আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো জলদি সাবস্ক্ৰাইব কৰি লওক